জিকে আসামলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি হৈ যোৱা টেটৰ পেপাৰ 1ৰ পৰিৱেশৰ প্ৰশ্নকেইটিৰ উত্তৰ আলোচনা কৰিম। ইয়াৰ লগতে বহুকেইটা ভিডিঅ' দিয়া হৈছে, যদি আপোনালোকে চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰে। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে শেষলৈকে যাতে ভিডিঅ'টো চায়। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। আহকচোন আজিৰ ভিডিঅ'টো আমি আলোচনা কৰোঁ আৰু ইয়াৰ আলোচনা কৰাৰ আগতে এটা কথা কৈ থওঁ, এইটো অফিচিয়েল এনচাৰ কি নহয়, গতিকে কিবা যদি আপোনালোকে ভুল পায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰিৱেশৰ প্ৰশ্নটো 61ৰ পৰা আৰম্ভ হৈছে, গতিকে 61 প্ৰশ্নটো হ'ল এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষ অংশ কি? আৰু একেবাৰে শীৰ্ষ অংশ হ'ল বিয়োজক। গতিকে 61 ডি ইজ দ্য ৰাইট এনচাৰ। 62 উদ্ভিদৰ কোনটো অংশই পানী বাষ্পীভূত কৰে? আৰু 62 পত্ৰৰন্ধ্ৰ হ'ল 62 এ ইজ দ্য ৰাইট এনচাৰ। 63 পৰিস্থিতি তন্ত্ৰত শক্তি প্ৰবাহ হয় এক দিশাত্মক, গতিকে 63 এ ইজ দ্য ৰাইট এনচাৰ। 64 বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয় অক্টোবৰৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ, গতিকে প্ৰথম সপ্তাহত বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয়, উদযাপন কৰা হয়। 64 এ ইজ দ্য ৰাইট এনচাৰ। 65 তলৰ কোনটো প্ৰজাতি শৃংখলিত প্ৰজাতিৰ উদাহৰণ? আৰু ইয়াৰ উত্তৰ হ'ল ক্লাউন মাছ। 65 এ ইজ দ্য ৰাইট এনচাৰ। 66 সেউজগৃহ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে? আৰু ইয়াৰ উত্তৰ হ'ল ডি ইনফ্ৰাৰেড ৰশ্মি, গতিকে 66 ডি ইজ দ্য ৰাইট এনচাৰ। 67 বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতিক কোৱা হয় এল'প্ৰেটিক, আৰু 67 এ ইজ দ্য ৰাইট এনচাৰ। 68 বাছ কিহৰ লগত জড়িত? আৰু বাছ হ'ল বন্যপ্ৰাণীৰ লগত জড়িত, গতিকে 68 চি ইজ দ্য ৰাইট এনচাৰ। 67 উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতিক কোৱা হয়, আৰু বি ইজ দ্য ৰাইট এনচাৰ। বায়'মেগনিফিকেন্স বুলি কয়, গতিকে 69 বি ইজ দ্য ৰাইট এনচাৰ। 70 CNGৰ সম্পূৰ্ণ নাম হৈছে, CNGৰ সম্পূৰ্ণ নাম হ'ল কম্প্ৰেছড নেচাৰেল গেছ, গতিকে 70 বি ইজ দ্য ৰাইট এনচাৰ। 71 তলত কোনখন দেশত শিশু শ্ৰমিক খনিজ নিযুক্ত দিয়া হয়? আৰু ইয়াৰ উত্তৰ হ'ল ইণ্ডোনেছিয়া, গতিকে ভাৰতত শিশু শ্ৰমিক বেন আছে, গতিকে ইণ্ডোনেছিয়া ইজ দ্য ৰাইট এনচাৰ, গতিকে 71 ডি ইজ দ্য ৰাইট এনচাৰ। 72 পেডাগজি মানে কিহৰ অধ্যয়ন? আৰু পেডাগজি মানে শিক্ষা পদ্ধতিৰ অধ্যয়ন, গতিকে 72 ডি ইজ দ্য ৰাইট এনচাৰ। 73 তলৰ কোনটো পৰস্পৰ ক্ৰিয়াই উপবিৱৰ্তনত সহায় কৰে? আৰু ইয়াৰে উত্তৰ হ'ল সহভুক্ততা, গতিকে 73 এ ইজ দ্য ৰাইট এনচাৰ। 74 শিক্ষাত জ্ঞান আহৰণ পদ্ধতিক বেছি ফলপ্ৰসূ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা প্ৰযুক্তিক কোৱা হয় ICT, গতিকে 74 বি ইজ দ্য ৰাইট এনচাৰ। 75 অজন স্তৰ পোৱা যায় ষ্ট্ৰেটছফেয়াৰত, গতিকে 75 বি ইজ দ্য ৰাইট এনচাৰ। 76 ৰেড ডাটা বুকত ৰঙা তথ্যপুথি তথ্য থাকে কিহৰ ওপৰত? বিপন্ন প্ৰজাতিৰ প্ৰাণীৰ ওপৰত, গতিকে 76 ডি ইজ দ্য ৰাইট এনচাৰ। 77 মিনামাতা ৰোগ কিহৰ প্ৰভাৱত হয়? আৰু মিনামাতা ৰোগ পাৰা অৰ্থাৎ মাৰ্কুৰীৰ প্ৰভাৱত হয়। মিনামাতা চিটিত হৈছিলে এইটো ৰোগ, গতিকে আমি সেইটো চহৰখনৰ নামেৰে ৰক্তৰ নামো মিনামাতা ৰখা হৈছিলে। 77 78 একক পৰিয়াল মানে হ'ল যিটো পৰিয়ালত পিতৃ মাতৃও তেওঁলোকৰ ল'ৰা ছোৱালী থাকে, গতিকে 78 বি ইজ দ্য ৰাইট এনচাৰ। 79 ডেংগু ৰোগৰ বাহক হ'ল এডিছ মহ, ইয়াতে এডিছ মহ হ'ব লাগিছিলে, এইটো এইডছ মহ হৈ আছে, এডিছ মহ হ'ব লাগিছিলে, গতিকে ইয়াত যিহেতু বেলেগ অপশ্যন নাই, গতিকে এ ইজ দ্য ৰাইট এনচাৰ হ'ব, গতিকে 79 এ এডিছ হ'ব লাগিছিলে। 80 জৈৱ বিচিত্ৰতা বিষুৱীয় অঞ্চলৰ ফালে বৃদ্ধি পায়, গতিকে 80 এ ইজ দ্য ৰাইট এনচাৰ। 81 মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসুবিধাজনক পৰিৱৰ্তনক কোৱা হয় প্ৰদূষণ বুলি, মানুহৰ কাৰণে প্ৰদূষণ হয়, গতিকে প্ৰদূষণ বুলি কয় 81 ডি। 82 তলৰ কোনবিধ আৱৰ্জনা জৈৱিকভাৱে দ্ৰৱণীয়? আৰু ইয়াৰে ওপৰৰ এটাও নহয়, প্লাষ্টিক পলিথিন চিচা এইবিলাক দ্ৰৱণীয় নহয়, গতিকে ওপৰৰ কোনো এটা নহয়, গতিকে 82
ডি ইজ দ্য ৰাইট এনচাৰ 83 আঞ্চলিক আৰু স্থানীয় প্ৰজাতিৰ ভিন্নতাৰ অনুপাত জখা প্ৰথাক কোৱা হয় বিটা ভিন্নতা বুলি গতিকে 83 বি ইজ দ্য ৰাইট এনচাৰ 84 বন্যপ্ৰাণী ক্ৰমাগত কমি যোৱাৰ প্ৰধান কাৰণ হ'ল বনাঞ্চল ধ্বংসীকৰণ বনাঞ্চল ধ্বংসৰ ফলতে কি বন্যপ্ৰাণী ক্ৰমাগতভাৱে কমি গৈছে গতিকে 84 বি ইজ দ্য ৰাইট এনচাৰ 85 জনসংখ্যাৰ বহন ক্ষমতা নিৰ্ধাৰণ কৰা হয় ইয়াৰ নিৰ্ধাৰিত উপাদানৰ পৰা গতিকে 85 ডি ইজ দ্য ৰাইট এনচাৰ 86 জনসংখ্যা সূচকীয় বৃদ্ধিৰ সূত্ৰটো হৈছে dn by dt ইকুৱেল rn গতিকে এ ইজ দ্য ৰাইট এনচাৰ 86 87 তলৰ কণ্ঠ বায়ু প্ৰদূষক নহয় নাইট্ৰজেন গেছ বায়ু প্ৰদূষক নহয় ধোঁৱা কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এইবিলাক বায়ু প্ৰদূষক হয় গতিকে নাইট্ৰজেন গেছ বায়ু প্ৰদূষক নহয় 87 সি ইজ দ্য ৰাইট এনচাৰ 88 নৱীকৰণযোগ্য শক্তিৰ উৎস হৈছে উদ্ভিদ আৰু উদ্ভিদৰ পৰা নৱীকৰণযুক্ত শক্তি পোৱা যায় 89 সিমেন্ট ফেক্টৰীত কৰ্মৰত কৰ্মীসকলৰ কি ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে ডি সাইটোচিলিকোসিস ৰোগ হোৱাৰ সম্ভাৱনা থাকে গতিকে 89 ডি ইজ দ্য ৰাইট এনচাৰ 90 শাৰী শাৰীকৈ ৰোৱা গছৰ শাৰীৰ মাজত হোৱা কৃষি শস্যক কোৱা হয় এটো টাউঙ্গা সিস্টেম গতিকে 90 সি ইজ দ্য ৰাইট এনচাৰ গতিকে এইখিনি আছিল ফ্ৰেন্ড যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে ধন্যবাদ